কালি আমাৰ মানে গুৱাহাটীত কাম আছে সো আমি ইয়াতে এদিন ৰখিব লাগে সো আমি এটা হোমষ্টে বুক কৰিছিলো তো হাউচটো দিম আৰু লাগিলে আমি ডেসক্ৰিপশনত অলপ দিও দিম আপোনালোকে যদি বিচাৰে কেতিয়াবা গুৱাহাটীত থাকিবলৈ কাৰণে এণ্ড এফৰ্ডেবলো হয় আৰু মানে বহুত ধুনীয়াও হয় ন বে ধুনীয়া হয় সো এখন দৰজাতে আমি ফ্ৰণ্ট দৰজাতে সোমালো দেন দিস ইজ দ্য সোফা এৰিয়া হা এইটো হল ৰুম হয় সিংকুৱে কিবা কৰি আছে আচ্ছা these are the house rules এইবোৰ হাউচ ৰুলছ হয় আপোনালোকে পজ কৰি চাই ল'ব যদি ভালকৈ চাই দেন সেইটো এটা সৰু টিভি এটা আছে দেন দিছ ইজ আ কাইণ্ড অফ ডাইনিং টেবল তাৰপিছত আপোনাৰ এইটো এটা ৰুম আছে এই ৰুমটোত এটা বেলকনি আছে দিছ ইজ দ্য বেলকনি হিয়াৰ এখন আলনা আছে এখন আমি যোনখন ইউজ কৰিব পাৰিম দেন নেক্সট এইটো এটা ৰুম আছে ইয়াতে দিছ ইজ আনাডাৰ বেডৰুম ইয়াৰ লগতে এইটো এটা ৱাৰ্ড্ৰব দিছে দেন দেৰ ইজ দিছ আইনাখন আছে দেন এইটো এটা বাথৰুম এটাচ বাথৰুম এটা আছে ইয়াতে প্ৰিটি ৱেল ফাৰ্নিশ্ড আফটাৰ ডেট হেৰি এইটো এটা ৱাছ বেচিন আছে ইয়াতে আৰু এটা বাথৰুম আছে যোনটো এইটো চ' দুটা বাথৰুম আছে এটা ৰুমৰ লগত এটেচ আছে এটা লাইক ফৰ অল ঠিক আছে এণ্ড দিছ ইজ দ্য কিটচেন ইয়াতে তেওঁলোকে পানী চানী ভৰাই চব ৰেডি কৰি ৰাখিছে এতিয়া বৰ্তমান চাহ বনালোঁ চাহ খাম চ' ইয়া কিটচেন ইউটেনচিলছ চবেই আছে ইয়াতে ফিল্টাৰ এটাও আছে ডাষ্টবিন আছে লাইক এভৰিথিং ইজ প্ৰপাৰলি এৰেঞ্জড বিফৰ ইউ কাম হিয়াৰ ধুনীয়া ভিউ পাব ইয়াত আপোনালোকে চ' ডেটছ অল আমি গুৱাহাটী এয়াৰপৰ্ট পালোহি কিন্তু আমি একো কৰিব পৰা নাই এতিয়ালৈকে বিকজ আমি বহুত বেছি লেট আমি ফ্লাইটত উঠি লওঁ তাৰপিছত আমি ভালকৈ কথা পাতিম জীৱনত কেতিয়াও এয়াৰপৰ্ট লেটকৈ নাহিব বহুত বেছি জামেলা হৈ যায় মই জীৱনত আজি ফাৰ্ষ্ট টাইম ইমানবোৰ লেট হৈছে সেইবোৰ পিছতকৈ ক'ম কেলে কিয় হ'ল বহুত লেট আছে আজি কি হ'ব নাজানো পাম নে নেপাম 8:40 হ'লে এনেকুৱা মানে হোৱা নাই সেইকাৰণে আমি ফ্লাইটত উঠি লওঁ যদি উঠিব পাৰোঁ দেন গৈ আছোঁ ইমান ভাগৰ পিছত ফাইনেলি আমি ফ্লাইটখন পালোঁ আমি ভাবিছিলোঁ আজি নাপাম নেকি কিন্তু থেংকফুলি পালোঁ আমি ফ্লাইটখন মিছ নহ'ল আমাৰ দৌৰা আজি হৈছে সঁচাকৈ দেই সঁচাকৈ মোৰ যে কেতিয়াও নাই হোৱা দেই কিন্তু এই একবাৰ এক্সপিৰিয়েঞ্চ হৈ গ'ল আৰু ল'ব লাগে কেতিয়াবা এক্সপিৰিয়েঞ্চ দিয়কচোন Malik. I repeat, this is a Beijing announcement for Mrs. Nalini Malik, Miss Anjali Malik, and Mr. Abhinash. ৰ'ব পৰা নাই পানী চানী শুকুৱাই নাই তথাপি খাইছে এইটো মই আঙুলি দুখ পালোহে এৰাই গ'ল একমাত্ৰ এই লোৱাটোৰ কাৰণে বেচেৰি বহুত দুখ পাইছে আৰু হাঁহিছোঁ যদি নাইট মই কৈছোঁ কি এনেকুৱা নুডলছৰ ভিতৰত আঙুলি সোমাইছে থেংক ইউ ছ' মাছ এতিয়া বেণ্ডেড লগাম বেণ্ডেডটো বোলে কোনোবা এটা খুলি দিওঁ সহায় কৰোঁ এইটো আঙুলি প্ৰেছাৰ দি খুলি আছোঁ বেণ্ডেড এই অৱস্থা হিট লাইক ছাবস্ক্ৰাইব কৰা এতিয়া ক'ম হেল্ল' এভৰিৱান আপোনালোকে যদি আমাৰ ব্লগবিলাক চাই ভাল পায় তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দবাব চ' ফাইনেলি আমি হায়দৰাবাদত লেণ্ড কৰিলোঁ এট লাষ্ট আজি অকণমান চাইডৰ টাৰ্বুলেঞ্চ নাই বহুত বেছি ফাইনেলি হায়দৰাবাদ ইমানেই লাগে যে দুইজনে ধৰিব লাগিছে এইফালে
লাহে লাহে যাবি দেই না না লাহে লাহে যাওঁচোন ফাইনেলি আমি ঘৰটো আহি পেলাই পালোহি আৰু অটোখন ইমান গৰম ড্ৰাইভাৰৰ লগত কাজিয়া চাজিয়া হৈ মেলি এক্সস্টেড ৰাতিপুৱাৰ পৰা আহি এতিয়া অকণ ঘৰটো ঘৰটো চাফা কৰি নাখায় একেবাৰে ঘৰটো চাফা কৰিবলৈ দেখা কাৰণ ঘৰত লেতেৰা হৈ আছে মানে বহুত দিন নাই নহয় 2 মাহমান মইতো আজি ফাৰ্ষ্ট টাইম দেখিছোঁ তাইতো ফাৰ্ষ্ট টাইম সেইকাৰণে ভালকৈ উলিয়াই ঘৰটো লেতেৰা ঘৰটো অলপ চাফা কৰি ল'ম আমাৰতো ধূলি বালি হৈ আছে ঘৰটোত সেইকাৰণে আমি খানা অলপ অৰ্ডাৰ কৰিছোঁ এফালে এজনী বেছি ক্লাছ কৰিব লাগে তাই মেডিকেল কোডিঙৰ কিবা ক্লাছ কৰি আছে তো তাই খানা খাইছে এনেকৈ সজাই মেলি এনেকৈ দিছোঁ আৰু খা বুলি আৰু চব প্ৰথম আহিয়ে তেওঁ চাউথ ইণ্ডিয়ান মাৰিছেহি তাইকে ক্লাছ কৰি আছে তাই বিৰাট বিজি